হেল্ল' গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে হালধি আৰু হালধিত কি কৰিছোঁ কি কাৰণে সকলো দেখুৱাম তো চাই থাকক আৰু বিয়াত ব্যস্ত থকাৰ কাৰণে মই তেনেকৈ ভ্লগ বনোৱা নাই সেইকাৰণে ভিডিঅ'বিলাকতে এনেকৈ ভইচ অভাৰ কৰি কৈছোঁ তো শেষলৈ চাব আৰু সকলোৱে এনেকৈ ধুনীয়াকৈ বহি আছে আৰু মই আছোঁ কেমেৰাৰ আঁৰত আৰু কইনাক হালধি লগোৱা নিয়মবোৰ দেখুৱাই আছোঁ তো চাই থাকক আৰু ফটোবিলাকহে আছে ভিডিঅ' তেনেকৈ নাই আৰু এয়া বিয়াৰ মেইন মানুহজনী আৰু এয়া মোৰ মা এয়া মোৰ জেঠা জেঠীমা এয়া সৰু মামা সৰু মামী এই আৰু কেইটামান ফটো দেখুৱালোঁ আৰু ইয়া সকলোৱে আমি পুৰা ডান্স কৰি আছোঁ পুৰা একদম আৰু হালধি লগোৱা লগি কৰি আছোঁ আৰু ইজনে সিজনক আৰু ইপিনে মোক লগাওঁতে জ্বৰত পুৰা চকুত সোমাই গ'ল মই ভিতৰে ধুবলৈ যাওঁতে ফটো উঠাই নহ'ল গাইছ বহুত বেয়া লাগিছে আৰু কইনাৰ লগত তেনেকৈ আমি গোটেই সপাই কাজিনছবিলাক এনেকৈ ডান্স কৰা ভিডিঅ'ত নাই মই বহুত মানে বেয়া লাগিছে মোৰ আৰু আমি কাজিনছবিলাকে গ্ৰুপ ডান্স কৰিলোঁ ৰিলছ বনালোঁ মানে পুৰা নাচিছোঁ আৰু ভিডিঅ' বনালোঁ তো এবাৰ তাকেই চাওঁ সব দিব পারবি নাকি সব নোয়ারা জিকিটা মেন ডান্স ভালো হইছে জিকিটা খালি জিকিটা দিবি আজি নয়টা টাকা দিবি আর একটা দিবি গোটেই দিনটো ভ্লগ বনাবলৈকে পাহৰি গ'লোঁ বাকী চিষ্টাৰে কিবা কিবি ক্লিপ বনাইছে কি বনাইছে মোৰ নাজানো তাই বনাব বুলি কৈছে পাইটি কুকুৰ কি বনাইছে নাজানো আৰু স্মিতা কলেজ ফ্ৰেণ্ড তাই কৈ আছে তোৰ ভ্লগ কিয় দিয়া নাই বোলে বা মোৰ ভ্লগ চাব তাই ৰখি আছে মোৰ কি ভাল লাগিছে আৰু এইবিলাক গোটেই কাপোৰ লেতেৰা হৈ গৈছে কাৰণ হালধি হৈছে মই গোটেই হালধি গোটেই গা মোৰ এবাৰ নাই এবাৰ মোক দিছে তাত মোৰ কাণত পূৰা সোমাই গৈছে কাণেৰে শুনিব পোৱা নাই এখন কাণেৰে আৰু এবাৰ দিছে চকু গোটেই চকুত মানে তামচা ধেমালি কৰোঁতে আৰু এনেকৈ সোমাই গৈছে ধেমালিতে আৰু এনেকৈ সোমাই গৈছে চকুত এবাৰ কাণেৰে শুনা নাই একবাৰ চকুৰে দেখা নাই কি কম এনেকুৱা অৱস্থা হৈছে তাৰপিছত পূৰা নাছিলোঁ ৰিলছ বনালোঁ ফোনটো 3বাৰমান হেৰাইছে ফোনটো মোৰ লগত নাই আৰু এতিয়া মই একদম অকলশৰীয়া জেগাত আহিছোঁ যাতে মই মানে বকিব পাৰোঁ আপোনালোকৰ লগত সেইকাৰণে আহিলোঁ পূৰা এই চব ইয়াৰিংছ পৰি গ'ল মেকআপ মোক একোৱেই নাই তাৰমানে চব ধুই পেলালোঁ মানে আৰু চ' একদম বান্দৰী যেন লাগিছে আৰু এতিয়া মেকআপত ভাল লাগিছিল আৰু মানে মেকআপত ভাল লগা হৈছিল আৰু এতিয়া বান্দৰী হৈ আছোঁ আৰু ধুই দিয়াৰ কাৰণে তো এইটো ভিডিঅ' যিটো দিছোঁ নহয় এইটো ভিডিঅ' দিম বুলি একদমেই দিয়া নাই কাৰণটো হ'ল কাৰণ মোৰ কোনো ঠাণ্ডাই নাই তাৰমানে ঠাণ্ডা নাই মানে ইমান মানুহৰ মাজত তেনেকৈ বনাব নোৱাৰি মানে ড্ৰেছ পাতি পিন্ধা মেলা কৰা ইমান ভিৰৰ মাজত নোৱাৰোঁ মই নাজানো মোৰ দ্বাৰাই মানে হ'বনে নহয় ভ্লগ বনোৱা আৰু তথাপিও মই চেষ্টা কৰিম আৰু তো থ্যাংক ইউ তো বাই বাই দিনত আছিল জোৰোণ আৰু গধূলি আছিল হালধি আৰু মই প্ৰথমে আপোনালোকক হালধিৰ ভিডিঅ'টোৱেই দিলোঁ আৰু নেক্সট ভিডিঅ'ত মই জোৰোণৰ ভিডিঅ' দিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ অনুভৱী তোমাৰ সেই হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই